মৰ্নিং হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল আশা কৰোঁ সকলোৱে ভালে আছে মই আছোঁ বহুত দিন ভ্লগ বনোৱা নাছিলোঁ অলপ কামত কিছুমান ব্যস্ত হৈ গৈছিলোঁ একেবাৰে সেইকাৰণে ভ্লগ বনোৱা হোৱা নাছিল কালি মই আহিছোঁ শিৱসাগৰ এটা কামৰ কাৰণে আহিছিলোঁ এতিয়া শিৱসাগৰ আহি কিনে আজি যাম আৰু গুৱাহাটীয়ে যাম কিন্তু আহি কিনে সেইবাৰ শিৱসাগৰ আহিছিলোঁ আহি কিন্তু তলাতল ঘৰ ৰংঘৰ কাৰেংঘৰ চোৱা হোৱা নাছিল মানে বন্ধ আছিল তো কোভিডৰ কাৰণে তেতিয়া খোলা দিয়া নাছিল বন্ধ আছিল তো এতিয়া খোলা দিছে সেইকাৰণে ভাবিলোঁ একেবাৰে এইখিনি চাই কিনে যাওঁ সেইকাৰণে ভাবিলোঁ এতিয়া বৰ্তমান হোটেলতে আছোঁ ইয়াৰ পৰা এটা ওলাওঁ আৰু চেকআউট কৰোঁ তো ইয়াৰ পৰা ওলাই কিনে আমি শিৱসাগৰৰ যিখিনি আছে টুৰিষ্ট পইণ্টখিনি গোটেইখিনি মানে যাম এতিয়া কি কৰোঁ যদি বলতে চাই আহো এতিয়া বলক তেনেহ'লে দেখাই নাপালোঁ যোৱাবাৰ আহিলোঁ দেখা নাপালোঁ কিন্তু এইবাৰ সেইকাৰণে আহিছোঁ যিহেতু এইবাৰ একেবাৰে চাই কিনে যাওঁ দিয়ক তাই বলক এতিয়া হোটেলো আমি চেক আউট কৰোঁ তাই বলক কৈ থাকোঁ আমাৰ উজুৰি টিকট কাটি কিনে আহিল কিমানকৈ ল'লে টিকট পুৰা 25 টকাকৈ মানে পুৰা জেনুইন প্ৰাইচে আৰু ঠিক আছে ঠিক আছে ইয়াতে ৰজা মহাৰাজাই বহি কিনে ইয়াতে ম'হ যুঁজ জীৱ জন্তুৰ যুঁজ আদি ইয়াতে হৈছিল ইয়াৰ পৰা বহি কিনে ইয়াৰ পৰা উপভোগ কৰিছিল এয়াই হৈছে ৰংঘৰ আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই 1746 চনৰ পৰা 1751 চনৰ ভিতৰত নিৰ্মাণ কৰিছিল মানে প্ৰায় 7 বছৰ লাগিছিল আৰু এইটো নিৰ্মাণ কৰাৰ উদ্দেশ্য আছিল মানে জীৱ জন্তুৰ যুদ্ধ আদিবিলাক চোৱাৰ কাৰণে এইটো নিৰ্মাণ কৰিছিল আহি পালোঁ তলাতল ঘৰ এয়া 1751 চনৰ পৰা 1769 চনৰ ভিতৰত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এয়া নিৰ্মাণ কৰিছিল এতিয়া বলকচোন ভিতৰৰ ফালে যাওঁ এয়াই হ'ল তলাতল ঘৰ চাওক না তলাতল ঘৰ তলাতল ঘৰৰ তলত চাওক না মানে কি টেকন'লজি হ'ল কি টেকন'লজি হ'ল চাওক না ইয়াৰ তলত আকৌ গুহা আছে ইয়াৰ তলত গুহা আছে কিন্তু এতিয়া সেয়া বন্ধ কৰি দিয়া হৈছে কাৰণ ইয়াত মানে বহু মানুহ আগত আহিছিল ৰিচাৰ্জৰ কাৰণে আহিছিল আহি কিনে মানে ইয়াত যিহেতু গুহাৰ ভিতৰত সোমাই যায় আৰু মানুহ মানে ঘূৰি নাহে আৰু নাপায় সেয়েহে এতিয়া সেই গুহাবোৰ মানে বন্ধ কৰি দিয়ে আমি বৰ্তমান তলত নামি আছোঁ তলাতল তলৰ এয়া হ'ল গুহা এয়া গুহাইলে বহুত দূৰ জেগা মানে ওলাব পাৰি আৰু নাজিৰাত থকা কাৰেংঘৰ তালৈকেও ইয়াৰ পৰা ঠিক আছে ৰজা মহাৰজা ইয়াতে যুদ্ধ বিগ্ৰহত মানে পৰাস্তত পৰিণত হ'বলগীয়া হ'লে ইয়াৰ পৰাই পলায়ন কৰিছিল আৰু ইয়াত ৰিচাৰ্জ কৰিবৰ বাবে বহুত মানুহ আহিছিল আহি কিনে ইয়াৰ জৰিয়তে ৰিচাৰ্জ কৰিবলৈ যাই কিনে মানুহ নিজতে হৈ আছে সেইকাৰণে এইবোৰ বন্ধ কৰি দিয়া হৈছে এতিয়া বৰ্তমান এনেকুৱা গুহাৰ কাৰণে বহুকেইটা আছে
তলাতল ঘৰ জয়দৌল আহি পালোঁ আমি এতিয়া নিৰ্মাণ কৰিছিল আহোম স্বৰ্গদেউ ৰুদ্ৰধৰ সিংহই 1698 খ্ৰীষ্টাব্দত আৰু এই নিৰ্মাণ কৰা হৈছিল ৰুদ্ৰধৰ সিংহৰ মাক জয়মতীৰ স্মৃতিত কৰা হৈছিল আৰু এইটো এইটো বনোৱা হোৱাৰ পিছত বিষ্ণুক দান দিয়া হৈছিল আৰু ইয়াৰ গাতে লাগি আছে জয়সাগৰ এয়া জয়সাগৰ শিৱদৌলৰ ভিতৰত চাপ না কি আন্ধাৰ শিঙীয়া আন্ধাৰ কিবা হৈ আছে তেওঁ একো থকা নদী কিবা আছে গম নাপাওঁ কিন্তু যিয়ে নহওক মস্ত আন্ধাৰ আছে একো দেখা পোৱা নদী এটা এতিয়া আমি আহি পালোঁ আহি গোলাঘৰ এয়া হ'ল গোলাঘৰ ইয়াতে বোম বাৰুদ আদি এইবোৰ ৰখা হৈছিল আৰু ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ইয়াতে সমাপ্ত কৰোঁ এই ভিডিঅ'টো কেনেকুৱা পালে লাইক কমেণ্ট কৰি জনাব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে ধন্যবাদ।